একদম তিনিটা সমানে চুৰ কৰি লৈ গুচি গ'ল জানেনে। নমস্কাৰ, কি খবৰ? আশা কৰিছোঁ সকলোৰে ভাল আৰু মোৰো ভাল। আজি ভিডিঅ'টো চাই যাওক, গৰু চোৰ আমি ধৰিব পাৰিলোঁ নে নাই, পুলিচ কেছ হ'ল নে নাই সিহঁতৰ ওপৰত। আহা এইফালে আহা। মানুহৰ হাজাৰ দুখ কষ্ট সকলোবোৰ থাকিলেও মানুহে খাই যিহেতু জীয়াই থাকিব লাগিবই, সেইবুলি ভাবি এটা আমি খানা আয়োজন কৰিলোঁ। আৰু কিহৰ খানা আয়োজন কৰিলোঁ আপোনালোকে চাই যাওক, ভিডিঅ'টো গম পাব, স্কিপ নকৰাকৈ চাব। আৰু ভিডিঅ'টো যদি মোৰ ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব। আৰু আপোনালোকে হয়তো ভাবিব ইমান ডাঙৰ প্ৰব্লেমৰ মাজতো আমি কিয় খানা খালোঁ, কি কাৰণে খানাটো খোৱা হ'ল, ভিডিঅ'টো চাই যাওক। আকৌ এইবোৰ কৰি মেলি থকাৰ মাজতে ভাবিলোঁ গৰম বতৰ যিহেতু অলপ ঠাণ্ডা পানী খোৱা যাওক, সেইবুলি ভাবি নেমু চৰবত বনাই সকলোকে দিলোঁ আৰু ময়ো খালোঁ। এয়া দেখিছেনে ৰাইজ, নেমু চৰবত লৈ গৈ আছোঁ ৰাইজক দিবলৈ। আৰু এয়া আমাৰ চিকেন বনি গ'ল, ৰেডি হৈ গ'ল। চিকেন খাবলৈই পাৰি বৰ্তমান, কিন্তু যিহেতু আমাৰ সকলোবোৰ বস্তু হোৱা নাই গতিকে এতিয়া খাব নোৱাৰি, অলপ পাছত খাম। সকলোবোৰ বস্তু ৰেডি হৈ গ'ল, খাবলৈও পাৰি ভাত। গতিকে এইটো খানাটো আমি এইকাৰণে খোৱা হ'ল যে মানে কোনো খানা নহয়, খানা ফূৰ্তিত খোৱা নাই। আচলতে ঘৰৰ পৰা মানুহ আহিছিলে গৰু চুৰ কৰি নিয়া খবৰ ল'বৰ কাৰণে, বাহঁতো আহিছিলে, সেইবাবে আমি খানাটো খোৱা হ'ল। কোনে খাব, কোনে খাব? চাওঁ জিভাখন কেনেকৈ কৰিছে, কেনেকৈ খাবা চাওঁ। কাৰো কথা শুনাৰ ধৈৰ্য নাই, মুঠতে খাব লাগে, বাছ খাব লাগে। আমাৰ গুণগুণে ইমান ভাল পায় নহয় ৰাইজ লেচু বুলি ক'লে। আৰু এইফালে আমাৰ পোৱালি বাবাৰ ঋষভে দেখিছে নাই, একদম গুটিও এৰা নাই, ইমানেই সোৱাদ পাইছে সি, কাৰোফালে চোৱাৰো ধৈৰ্য নাই। আৰু এয়া দেখিছেনে, দিনটো একো নাখালোঁ গৰু চুৰ কৰি নিয়া দুখতে। গতিকে সন্ধিয়া ভাবিলোঁ কিবা এটাতো খোৱা যাব, গতিকে সেইবুলি ভাবি চেউৰি আৰু আমুল তাজা আনি বনাই খালোঁ। আৰু এয়া ৰাইজ মানুহ দেখিছেনে, এয়া গৰু চুৰ কৰি নিয়ে আলোচনা হৈ আছে। আৰু এয়া হ'ল আমাৰ ছাগলীজনী ৰাইজ, আমাৰ মৰমৰ ছাগলীজনী। কিয় মৰমৰ কৈছোঁ জানেনে, তাই বহুত কথা শুনে, মানুহৰ দৰে জ্ঞান তাই ইমানেই ভাল নহয়, তাইক আমি কেতিয়াও বিচাৰি যাবলগীয়া নহয়। তাই নিজৰ জেগাত নিজৰ ঠাই তাই চিনি পায়। তাই য'তেই নাযাওক কিয়, তাই সন্ধিয়া সময়ত আহি তাই নিজৰ জেগাত নিজেই থাকে। তাইক আমি কেতিয়াও আন ছাগলী গৰুৰ দৰে আমি বিচাৰি ফুৰিবলগীয়া নহয়। এয়া দেখিছেনে গাইজ, গোহালিটো একদম খালী কৰি গোটেইকেইটা গৰু চোৰে উঠালে আজি ৰাতি 3 বজাত। মানে কি 2টামান বজাতো আমাৰ ঘৰৰ মানুহ উঠিছে, মানে আমাৰ ওচৰৰ খুৰা ল'ৰাজন উঠিছে, উঠি চাইছে গোহালিত গৰু আছেই। তাৰ পাছতে ৰাতিপুৱা উঠিয়ে আমি দেখোঁ কি যে গোহালিত এটাও গৰু নাই। আৰু এয়া দেখিছে গৰু যিফালে নিছে গৰু খোজ পূৰা পৰি আছে। আচলতে আমি গম পোৱা মতে আমাৰ গাঁৱৰ মানুহ জড়িত আছে, সিহঁতেই উঠাই দিছে চোৰক।